নমস্কাৰ আপোনাৰ মতামতলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে জানে যে 15 মে 2019 চন আৰু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু সেই সূত্ৰে আমি আজি উপস্থিত আছোঁ এগৰাকী উত্তীৰ্ণ ছাত্ৰীৰ ঘৰত আৰু ছাত্ৰীজনীৰ নাম হৈছে পূজা সন্দিকৈ উত্তৰ লখিমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আৰু 8 নম্বৰ ৱাৰ্ডৰ তেখেত ঘৰ গতিকে তেখেতৰ লগতে আজি আমি বাৰ্তালাপ কৰিম আৰু এতিয়া তোমাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু স্বাগতম জনোৱাৰ মূলতে ক'ব বিচাৰিছোঁ তোমাৰ কথা আমাক মূলত কৈছিলে তোমাৰ স্কুলৰ প্ৰধান আচাৰ্য ঘনকান্ত নাথে গতিকে তোমাৰ ওচৰত আহি উপস্থিত হৈছোঁহি আৰু দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা কিয় পূজা সন্দিকৈক বাছি উলিয়ালোঁ তাৰো আমি কাৰণ ক'ম আমি শেষত কাৰণ ক'ম আৰু তাৰ আগতে ক'ব বিচাৰিছোঁ যে পূজা সন্দিকৈ 91% নম্বৰ লাভ কৰি খুব ধুনীয়া এটা ৰিজাল্ট কৰিছে খুব ধুনীয়া এটা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গতিকে মোৰ সতীৰ্থ ঋতুপৰ্ণ বৰদলৈক মই অনুৰোধ জনাইছোঁ যাতে এটা সৰু উপহাৰেৰে আমাৰ অনুষ্ঠানৰ পৰা তেখেতলৈ দিয়া হয় গতিকে ভালকৈ পঢ়িবা ঠিক আছে এতিয়া আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমে তোমাৰ পৰা জানিব আমি বিচাৰিম কিছুমান কথা সৰু সৰু কথা তুমি আমাক চমুকৈ ক'লে ভাল পাম আমি প্ৰথমে তোমাৰ পৰিচয়টো দিবা নমস্কাৰ মোৰ নাম শ্ৰীমতী পূজা সন্দিকৈ মই শংকৰদেৱ শিশু নিকেতনৰ পৰা উত্তৰ লখিমপুৰৰ পৰা মেট্ৰিক পাছ কৰিছোঁ মোৰ দেউতাৰ নাম হৈছে শ্ৰীযুত জিতু সন্দিকৈ আৰু মাৰ নাম হৈছে শ্ৰীযুতা জয়ন্তী সন্দিকৈ ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ তুমি ভবামতে ফলাফল পাইছানে নে তুমি ইয়াতকৈ বেছি আশা কৰিছিলা নে ইয়াতকৈ অলপ কমহে আশা কৰিছিলা নে তুমি ভবামতেই তুমি ছেটিছফাই না ইয়াতকৈ অলপ বেছি আশা কৰিছিলোঁ কিন্তু মানে সিমানটো নহ'লগৈ তথাপি দুখ কৰিবলগীয়া একো কথা নাই যিহেতু পাৰ্চেণ্টেজটো ভাল মানে তোমাৰ 10টা পজিশ্যনৰ ভিতৰত সোমোৱাটো ডাঙৰ কথা নহয় কিন্তু এটা ভাল পাৰ্চেণ্টেজ কেৰি কৰাটো এটা অত্যন্ত ডাঙৰ কথা সেইটোৱে মূল কথা বাৰু এতিয়া তুমি ক'ত পঢ়িম বুলি ভাবিছা মই NL কলেজত পঢ়িম বুলি ভাবিছোঁ নৰ্থ লখিমপুৰ কলেজ ভালে চিন্তা ভাল কলেজ ভালে চিন্তা কৰিছা আৰু তুমি কোন ষ্ট্ৰীমত পঢ়িম বুলি ভাবিছা ছায়েন্স ষ্ট্ৰীমত পঢ়িম বুলি ভাবিছা ন ঠিক আছে বাৰু এতিয়া যদি তোমাক সোধা হয় তোমাৰ ভৱিষ্যত পৰিকল্পনা মানে তুমি ডাঙৰ হৈ কি হ'ব বিচাৰিবা আমাৰ কাৰণে কি কৰিব বিচাৰিবা তুমি কি ক'বা সমাজৰ বাবে কি কৰিব বিচাৰিবা মই ভাবিছোঁ মই ডক্টৰ হ'ম ডক্টৰ কৰিবা অতি সুন্দৰ ঠিক আছে বাৰু তুমি এনে পঢ়া শুনা কৰোঁতে কিমান সময় তুমি পঢ়িছিলা পৰীক্ষাৰ বাবে কিমান সময় বুলি নিৰ্ধাৰিত নাছিলে যেতিয়া মই তেতিয়া পঢ়িছিলোঁ মানে তোমাৰ যিকোনো সময় ভাল লাগে পঢ়িব মন যায় সেইকণে পঢ়িছিলা হয় গতিকে আমি ভাবোঁ যে তুমি অত্যন্ত ভাল ৰিজাল্ট কৰিছা আমিয়ে নহয় লখিমপুৰবাসীয়ে ভাবিব অসমবাসীয়ে ভাবিব গতিকে তোমাক সুধিব বিচাৰিছোঁ যে তুমি যে ইমান ভাল ৰিজাল্ট এটা কঢ়িয়াই আনিলা তোমাৰ সফলতাৰ আঁৰত কোন বুলি যদি সোধা হয় তুমি কাৰ কথা ক'ব বিচাৰিবা মোৰ সফলতাৰ আগত মোৰ নিজৰ মা দেউতা নিশ্চয় আৰু মোৰ ওচৰ চুবুৰীয়াই মোক বহুত সহায় কৰিছে আৰু মোৰ ওচৰৰ বৰ্তা হয় তাৰপিছত মোৰ তাৱদৌ আৰু টেষ্ট পৰীক্ষাৰ আগত মই ছ'চিয়েল ছায়েন্সত বহুত কম মাৰ্কছ পাইছিলোঁ তো মোক মোৰ আমৰদৈ এজনী টিচাৰৰ নাম কৈ পেলাই মোক টিউশ্যন দি আছিলে সেইজনী টিচাৰ আৰু টিচাৰজনী কৃষ্ণা মেম বুলি কয় তেখেতৰ ঘৰ গ্ৰীণ ভেলী হোটেলৰ ওচৰত আমাৰ অনুষ্ঠানৰ মাজত তেখেতক ধন্যবাদ জনাইছোঁ আৰু পিতৃ মাতৃলৈ ধন্যবাদ জনাইছোঁ যি বৰ্তাকৰ কথা উল্লেখ কৰিছে আমি ধন্যবাদ জনাইছোঁ কাৰণ সহায় নকৰা হ'লে হয়তো ইমানখিনি সম্ভৱ নহ'লহেঁতেন এতিয়া মানে তুমি কি ছাবজেক্টত ঘৰুৱা শিক্ষকৰ সহায় লৈছিলা মানে তুমি কাৰোবাৰ ওচৰত টিউশ্যন কৰিছিলানে কৰিছিলোঁ মই এডভান্স মেথছৰ এণ্ড ইংলিছৰ কৰিছিলোঁ এডভান্স মেথছৰ কৰিছিলোঁ চন্দ্ৰ আচাৰ্য তাৰপিছত মেথছৰ কৰিছিলোঁ চন্দ্ৰ আচাৰ্য ইংলিছৰ সোণেশ্বৰ আচাৰ্য তাৰপিছত টেষ্ট পৰীক্ষাৰ পিছত কৃষ্ণা মেমৰ ওচৰত কৰিছিলোঁ ছ'চিয়েল তুমি কেতিয়াবা অভাৱৰ সন্মুখীন হৈছিলা নেকি যে ধৰা আৰ্থিক দীনতা বুলি যিটো কোৱা হয় অভাৱৰ সন্মুখীন কিন্তু দেউতা আৰু মায়ে বহুত কষ্ট কৰিছে সেইকাৰণে চাগে হোৱা নাই তুমি সেইটো অনুভৱ কৰিব পৰা নাই কিন্তু ইয়াৰ পাছত যেতিয়া মা দেউতাৰ লগত কথা পাতিম তেতিয়া নিশ্চয় মা দেউতাই ক'ব নহয় ছাৰ এতিয়া আমি তেন্তে পূজা আমি জীৱন সম্পৰ্কে অলপ জানিব চেষ্টা কৰিম জীৱন সম্পৰ্কে অটোবায়োগ্ৰাফি জানিব চেষ্টা কৰিম এতিয়া পৰিচয়টো যিহেতু আমি পালোঁ এতিয়া তোমাৰ প্ৰিয় গ্ৰন্থ কি হ'ব তোমাৰ বুলি ক'লে অনুৰাধা পূজাৰীৰ দেৱৰ কিতাপ মই ভাল পাওঁ তেতিয়া ৰাইটাৰো চাগে অনুৰাধা পূজাৰী হ'ব তাৰপিছত তোমাৰ হবি কি তুমি কি কৰি ভাল পোৱা আজৰি সময়ত মই গান শুনি ভাল পাওঁ গান শুনি ভাল পোৱা ন ঠিকে আছে ৰং তোমাৰ প্ৰিয় ৰং পিংক হয় পিংক কালাৰ ন তাৰপিছত যদি সোধা হয় তোমাৰ আদৰ্শ ব্যক্তি তুমি আদৰ্শ ব্যক্তিৰ স্থানত কাক বহুৱাব বিচাৰিবা আইডিয়েল পাৰ্চন মোৰ বৌমাৰ ছোৱালীজনী আছে তেওঁলোককে মই আদৰ্শ বুলি মানো
হয় হয় অতি সুন্দৰ কথা কৈছা কিছুমানে বহুত ডাঙৰ ডাঙৰ কথা কয় আইনষ্টাইনৰ কথা ক'ব পাৰে অন্যান্য বিভিন্ন ডাঙৰ ব্যক্তি কিন্তু বহুত সহজ সৰল হয় হয় শব্দ তুমি প্ৰিয় শব্দ কি হ'ব তোমাৰ জীৱনত তুমি কোনটো শব্দ কৈ বেছি ভাল পোৱা বা তোমাৰ প্ৰিয় কোনটো শব্দ প্ৰিয় শব্দ বুলি ক'লে মই ধন্যবাদ কৰিব ধন্যবাদ ঠিক আছে আমি একেবাৰে শেষলৈ আহোঁ নহয়নে ছাৰ তুমি এতিয়া ধৰা তুমি HSLC কমপ্লিট কৰিছা নহয় জানো এতিয়া তুমি যিসকল ষ্টুডেণ্ট ক্লাছ 10ত আছে সেইসকলক পঢ়াৰ ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিবা ক'ব বিচাৰিম যে যেতিয়া মন যায় তেতিয়াই পঢ়িব লাগে কোনো টাইম নিৰ্ধাৰিত নাই আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগে পৰিশ্ৰম কৰিলে নিশ্চয় সফলতা আহি হাততে পাব ঠিক আছে দৰ্শক মণ্ডলী এয়া আছিল পূজা সন্ধিকৈ উত্তৰ লখিমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা 91% নম্বৰ লাভ কৰি তেখেতে খুব সুন্দৰ ৰিজাল্ট কৰিছে আৰু তেখেতক নিৰ্বাচন কৰাৰ কাৰণ এইটোৱে হ'ল যে তেখেতসকলৰ ঘৰখন ধনী বুলিও ক'ব নিবিচাৰোঁ অত্যন্ত দুখীয়া বুলিও ক'ব নিবিচাৰোঁ মধ্যবিত্ত শ্ৰেণীৰ এখন ঘৰ যাৰ দেউতাক এজন ড্ৰাইভাৰ ক'বলৈ বেয়া লাগিছে কিন্তু তথাপি কৈছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে সেইকাৰণে আমি নিৰ্বাচন কৰি ল'লোঁ আৰু তেখেতক এটা ক্ষুদ্ৰ উপহাৰ দিলোঁ আৰু তেখেতৰ জীৱন সম্পৰ্কে জানিবলৈ দিলোঁ আজিলৈ আহিছোঁ ধন্যবাদ নমস্কাৰ নমস্কাৰ আপোনাৰ মতামতলৈ সকলো দৰ্শকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত উপস্থিত আছে আগতো খণ্ডত পাইছিলে আপোনালোকে পূজা সন্ধিকৈ আৰু মোৰ লগত উপস্থিত আছে পূজা সন্ধিকৈ দেউতাক আৰু মাক গতিকে দুইজনকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এতিয়া আমাৰ দৃষ্টিত কেইটামান সৰু সৰু কথা সুধিম আপোনালোকক আমাৰ দৃষ্টিত আপোনালোক নিশ্চয় সফল হৈছে বা সুখী হৈছে বুলি ভাবোঁ গতিকে আপোনালোক কিমান সুখী প্ৰথমতে যদি দেউতাকক সোধোঁ যে ৰিজাল্টটো পাই আপুনি কিমান সুখী সুখী মানে যিমানটো আশা কৰিছিলোঁ সিমানটো নহ'লগৈ সেইটো কাৰণে এটা দুখিত থাকিলে যিয়ে হওক তেওঁ যেতিয়া ছোৱালী যেতিয়া নিজৰ কষ্ট ইমানখিনি কৰিছে তাকে আমি সেইটোতে আমি সন্তুষ্ট হ'ব লাগিব হয় আপুনি কিমান সুখী আপোনাক যদি সোধা হয় মোৰ যিমানটো ভাবিছিলোঁ সিমানটোৱে ফল হ'ল আপুনি ভবামতে মোৰ হৈছে ইমানখিনি আগবঢ়াও নাই কাৰণ তাই যথেষ্ট নিজে কষ্ট কৰিছে নিজে পঢ়িছে ময়ো তাতে দেউতাকে মাকে বহুত কষ্ট কৰিছে ওচৰ চুবুৰীয়া বৰ্তাক বৌমাকহঁত আছে গোটেইখিনি কষ্ট কৰিছে তাইৰ কাৰণে সেইটো কাৰণে ইমানটোৱে ভাল পাইছোঁ আৰু ঘৰতো পঢ়া শুনা নাই মইতো আণ্ডাৰ-মেট্ৰিক দেউতাকো আণ্ডাৰ-মেট্ৰিক দেউতাকতো 7লৈকে পঢ়িলে আৰু সেইটো কাৰণে আমাক নিজে দেখাব নোৱাৰোঁ যদি তথাপি তাই নিজে কষ্ট কৰিলে বহুত সৰুৰ পৰা কষ্ট কৰি তাই আমি মই যিমানখিনি জানো সেইখিনি আমি পঢ়াই দিলোঁ বাকী যিখিনি নোৱাৰোঁ কেতিয়াবা বৰ্তাৰ ওচৰলৈ যায় বৰ্তা আছে বৰ্তাকেইটা যাতে চাই মেলি দিলে তেখেতক ক'লোঁ আপুনি যিমানখিনি পাৰে অলপ চাই মেলি দিব সিমানটোতো আমাৰ টকা পইচা সমৰ্থন নাই টকা পইচা সমৰ্থনৰ কাৰণে আমি মানে সেইফালে ঘূৰিবলগীয়া হয় গতিকে আপোনাৰ জীৱিকাৰ কথাটো আগৰটো খণ্ডত আমি কৈছিলোঁ গতিকে এতিয়া যদি আপোনাক সোধা হয় কেতিয়াবা অভাৱৰ সন্মুখীন হৈছিলে নেকি কেতিয়াবা বহুত দুখ লাগে নাই আপুনি ইম'চনেল হৈছে আৱেগিক হৈছে কিন্তু আপুনি আৱেগিক হ'ব নালাগে কাৰণ আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিছোঁ দৰ্শক মণ্ডলীক আৰু কোনোবা দৰ্শকে যদি সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে এই পৰিয়ালটোক তেতিয়াহ'লে আমাৰ স্ক্ৰীণত ফোন নাম্বাৰ দিয়া আছে আমাৰ লগত যোগাযোগ কৰিব আমি নিশ্চয় এখেতসকলৰ পৰিয়ালৰ লগত আমিও যোগাযোগ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনাক যদি সোধা হয় যে কেনেকৈ আপোনালোকে এই কামখিনি কৰিলে কেনেকৈ অভাৱখিনি দূৰ কৰিছে এই ক্ষেত্ৰত কি ক'ব বাপেকে যথেষ্ট কষ্ট কৰিলে যিকেইটা পায় তাকে কৈছে কিবা অভাৱ চভাৱ পালে মানে বাপেকে বাকী চাকি আনি দি দোকানৰ পৰা হয় বাকী স্কুলৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে ধৰক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা কিন্তু এটা কথা আপোনালোকক ক'ব লাগিব যে সেইখন স্কুলৰ প্ৰধান আচাৰ্য ঘনকান্ত নাথ তেখেতেই আপোনালোকৰ ছোৱালীজনীৰ কথা আমাক কৈছিলে আৰু আমি আহিছিলোঁ আৰু তেখেতসকলৰ আচাৰ্যৰ কথা আপুনি কি ক'ব বা আপুনি কি ক'ব কোনোবা এজনে যদি কয় মই ভাবিছোঁ আচাৰ্য কথা কিনো ভাল পাম আগতীয়াকৈ কৈছোঁৱে কিন্তু প্ৰধান আচাৰ্য আহিছে মাতষাৰ লগাইছে আপোনালোকৰ চেনেলটোৰ যোগেদি আমাক কৈছিলে সেইটো কাৰণে অহাৰ কাৰণে মই ভাল পাইছোঁ খালি অকণমান মাষ্টৰ সহায় কৰি দিলে অকণমান তাই অকণমান আগবাঢ়িলেতো ভাবিলে কোনো এজন আচাৰ্যক সুধি দিছিলে বা তুমি কেনেকৈ পঢ়িছা এইটো কেনেকৈ আগবাঢ়িছা এইটো কৰিব পাৰিলে নে নাপোৱা যদি মোৰ ওচৰলৈ দিবা মই কৰি দিম বুলি তেনেকৈ ক'লে আমি ভাল পালোঁ এতিয়া যথেষ্ট আমি আচাৰ্য মই প্ৰথম স্কুল দিওঁতে কৈছোঁ আমাৰ মাক বাপেক নপঢ়া আমি নপঢ়া মানুহ দেখি আপোনালোকক ভাল স্কুলখনত ছোৱালীজনী ভাল হওক বুলি দিছিলোঁ আপোনালোকে অকণোতো আমাক এতিয়া হেৰি কৰিয়ে নাচালে সেইটো কাৰণে অকণমান দুখ লাগিলে হয়তো একো নাই কিন্তু মই এটাই অনুৰোধ জনাইছোঁ বিদায় মুহূৰ্তত যে আপোনালোকে দুখ নকৰিব আমাৰ এই চেনেলটোৰ জৰিয়তে গোটেই জনসাধাৰণে দেখিবলৈ পাব আপোনালোকৰ ভিডিঅ' নিশ্চয় সহায় আহিব বুলি আমি আশা কৰিছোঁ আৰু দৰ্শকসকল যদিহে আপোনালোকে নিশ্চয় ভাল পাব ৰিজাল্টটো শুনি 91% পাইছে তেখেতে গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ